নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ভিডিঅ'টোত বেছি দেৰি নকৰি ডাইৰেক্ট মেইন পইণ্টলৈ আহোঁ যে সূৰ্যগ্ৰহণত আপোনালোকে কি ভুল নকৰিব আৰু ভুল কৰিলে আপোনালোকৰ ঘৰখনৰ কি অসুবিধা আপোনালোকৰ আহিব পাৰে। ডাঙৰ কথা লৈ আহিছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। চাওক, ভিডিঅ'ত বেছি বকাবকি নকৰি চিধা কওঁ যে সূৰ্যগ্ৰহণত আপোনালোকে ভুলতো কোনো আহাৰ বা কোনো জল গ্ৰহণ নকৰিব। আৰু 2 নম্বৰ কথাটো হ'ল যে আপোনালোকে খালী চকুৰে সূৰ্যগ্ৰহণটো নাচাব, কাৰণ ইয়াত আপোনালোকৰ শৰীৰত বহুতো আঘাত পৰিব পাৰে। কাৰণ সূৰ্যৰ ৰশ্মি আমাৰ শৰীৰত পৰিলে বিভিন্ন ৰোগৰ পৰা আদি কৰি নিজৰ চকু আমাৰ বেয়া হৈ যাব পাৰে। 3 নম্বৰ কথাটো হৈছে আপোনালোকে যেন আহাৰ গ্ৰহণ কৰিব, আহাৰখিনি বনোৱা হোৱা বা আগৰ পুৰণি আহাৰ গ্ৰহণ নকৰিব। আৰু যদি বনাইছে তেতিয়াহ'লে সেই যিখিনি আঞ্জা বনাইছে বা ভাত বনাইছে, অন্য যিকোনো আহাৰেই হওক, আপোনালোকে তুলসীৰ পাত তাত দি থৈ দিব আৰু সূৰ্যগ্ৰহণটো যেতিয়া এৰিব তেতিয়া আপোনালোকে সেই আহাৰ গ্ৰহণ কৰিব পাৰিব। আৰু যদি আপোনালোকে মোৰ নিয়মত এনেধৰণৰ চলে তেতিয়া আপোনালোকৰ আগন্তুক ঘৰখন খুব আনন্দৰে পাৰ হৈ যাব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। গতিকে মোৰ এটাই অনুৰোধ, আপোনালোকে মোৰ চেনেলটো যদি আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।